নমস্কাৰ প্ৰিয় দৰ্শক, আপোনাৰ বাৰু খং উঠে নেকি? আপুনি জানেনে খং সৌন্দৰ্যৰ প্ৰধান শত্ৰু। খঙে বুদ্ধি নাশ কৰে। পুনৰবাৰ স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'টোৰ বিষয়ে জানিম যে আপোনাৰ খং উঠে নেকি আৰু খং আপুনি কেনেকৈ কমাব, আমি তাৰ বিষয়ে আজি কথা পাতিম। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটি সৰু অনুৰোধ, যদি ভিডিঅ'টো আপোনালোকে নতুনকৈ চাইছে তেতিয়াহ'লে আমাক এটা লাইক, এটা কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, খং নামে চণ্ডাল বুলি কোৱা হয়। খঙে নিজৰ অনিষ্ট সাধন কৰাৰ লগতে আনৰো ক্ষতি কৰে। খঙে মুখমণ্ডল আৰু শৰীৰৰ বিভিন্ন অংগ পতংগৰ সৌন্দৰ্যক ম্লান কৰে। যি কাৰণত খং নুঠক কিয়, খং উঠাৰ লগে লগে শৰীৰৰ শক্তি যথেষ্ট ক্ষয় হয় আৰু মানসিকভাৱে কষ্ট ভোগ কৰিবলগীয়া হয়। খং মানুহৰ প্ৰধান শত্ৰু। খং কমৰ উপায়সমূহ হ'ল: ১ নম্বৰ, খং উঠাৰ লগে লগে আপুনি য'তেই নাথাকক কিয় দীঘলকৈ উশাহ লওক। ২ নম্বৰ, যি পৰিৱেশ বা পৰিস্থিতিত থাকিলে খং উঠে তেনে পৰিৱেশ বা পৰিস্থিতিৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব লাগে। ৩ নম্বৰ, খং উঠাৰ সময়ত আইনাৰ ওচৰত গৈ নিজৰ মুখখন চাওক, দেখাত কেনে কুৎসিত হৈছে নিজেই লাজ পাই যাব। ৪ নম্বৰ, খং উঠিলে শাৰীৰিক ব্যায়াম আৰম্ভ কৰক। শাৰীৰিক ব্যায়াম নিয়মীয়াকৈ কৰিলে খং দমাই ৰাখিব পাৰি। ৫ নম্বৰ, খং উঠিলে নিজকে চম্ভালি মনটো নিয়ন্ত্ৰণ কৰিব লাগে। প্ৰিয় দৰ্শক, ৬ নম্বৰ, যি আলোচনাৰ পৰা খং উঠিছে সেই বিষয়বস্তুৰ পৰা আঁতৰি গৈ বেলেগ বিষয়বস্তুৰ ওপৰত আলোচনা কৰক, তেতিয়া আপোনালোকৰ খং অট'মেটিক কমি যাব। ৭ নম্বৰ, যাক খং কৰিছে বা যি কাৰণে খং কৰিছে সেইজনৰ লগত বা সেই বিষয়বোৰ সহজভাৱে চিন্তা কৰি নম্ৰভাৱে কথা বতৰা মুকলিকৈ পাতক। ৮ নম্বৰ, কোনো লোকে আপোনাৰ ওপৰত যদি খং কৰি গালি পাৰিলে বা গালি পাৰি থাকিলে আপুনি ধৈৰ্য সহকাৰে শুনি বহি থাকিলে খং উঠাজনৰো খং মাৰ খাব। প্ৰিয় দৰ্শক, আমি এতিয়া ৯ নম্বৰলৈ আহিছোঁ। ৯ নম্বৰ, ফচফৰাছযুক্ত খাদ্য। কোৱা হয় খং উঠিলে ফচফৰাছযুক্ত খাদ্য খাব লাগে, তেতিয়া আপোনাৰ খংটো অট'মেটিক কমি যায়। এতিয়া মই ক'বলৈ ওলাইছোঁ যে ফচফৰাছযুক্ত খাদ্য আপোনালোকে কি কি খাব। প্ৰথম হৈছে ব্ৰাহ্মী শাক, যিটো আপোনালোকৰ ঘৰৰ চৌহদত পোৱা যায়। ২ নম্বৰ হৈছে মানিমুনি, নিশ্চয় চিনি পায় আপোনালোকে মানিমুনি। ৩ নম্বৰ হৈছে টেঙেচি। ৪ নম্বৰ মৰিচা শাক। ৫ নম্বৰ কোমোৰা। ৬ নম্বৰ কেঁচা জলকীয়া। ৭ নম্বৰ আমলখি। ৮ নম্বৰ পুৰৈ শাক। ৯ নম্বৰ বকফুল। এইবোৰ যদি আপোনালোকে নিয়মীয়াকৈ খায় তেতিয়াহ'লে আপোনালোকৰ খং সহজে কেতিয়াও নুঠে। প্ৰিয় দৰ্শক, আৰু এনেকুৱা বহুত উপায় আছে যিটো মই আজি এই ভিডিঅ'টোত নকওঁ, আকৌ এবাৰ ভিডিঅ' এটা বনাম। যদি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে অকণমান হ'লেও যদি ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় এটা লাইক কৰিব, এটা কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক, তেতিয়াহ'লে আমি আজি এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় শ্ৰীৰাম, জয় শ্ৰীকৃষ্ণ।